মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক পুনৰবাৰ বুক কণ্টেইনলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ তৃতীয় শ্ৰেণীৰ অসমীয়া কিতাপখনৰ চতুৰ্থটো অধ্যায়ৰ প্ৰথমটি পাঠ। এই পাঠটিৰ নাম হৈছে মোবাইলৰ বিলৈ। আজি আমি এই পাঠটোৰ সমূহ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। মোবাইলৰ বিলৈ হৈছে এখন নাটিকা। এই নাটিকাখনত হোৱা কথোপকথনখিনি মই তোমালোকক অন্য এটা ভিডিঅ'ত দি থৈছোঁ। তাত চালেই তোমালোকে পাঠটোৰ আলোচনাটো পাই যাবা। এতিয়া আমি চাওঁ আহা পাঠত থকা প্ৰশ্নসমূহ। 1 নম্বৰ প্ৰশ্নটো আছে, আলোচনা কৰোঁ আৰু লিখোঁ আহা। ক প্ৰশ্নটো দিছে, আমি কি কি আহিলাৰ সহায়ত খবৰ আৰু তথ্য পাব পাৰোঁ? ইয়াৰ উত্তৰ হ'ব মোবাইল, কম্পিউটাৰ, টেলিভিছন আৰু ৰেডিঅ'। খ প্ৰশ্নটো আছে, আমি কি কি কামত মোবাইল ফোন ব্যৱহাৰ কৰোঁ? ইয়াৰ উত্তৰ হ'ব কথা পতা, নাচ গান আদি চোৱা, খেল খেলা, টকা পইচা পঠিওৱা আদি। ক প্ৰশ্নটো আছে, হয় দিয়া, আজিকালি তোমালোকৰ কামবোৰো ময়েই কৰোঁ। এইষাৰ কথা কোনে কৈছিল? ইয়াৰ উত্তৰ হ'ব উক্ত কথাষাৰ মোবাইলে কৈছিল। ঘ প্ৰশ্নটো দিছে, 10 নম্বৰ সংলাপটো কোনে কাক কৈছিল? তোমালোকে কিতাপত 10 নম্বৰ সংলাপটো চাবাচোন কি আছে। ইয়াৰ উত্তৰ হ'ব এই সংলাপটো টেলিভিছনে মোবাইলক কৈছিল। ঙ প্ৰশ্নটো আছে, আজিহে অলপ জিৰণি পালোঁ, মোবাইলে কিয় জিৰণি পালে? ইয়াৰ উত্তৰ হ'ব গৰাকীয়ে মোবাইলটো এৰি যোৱাত জিৰণি পোৱা বুলি মোবাইলে কৈছে। এতিয়া চাওঁ আহা 2 নম্বৰ প্ৰশ্নটো। 2 নম্বৰ দিছে, চৰিত্ৰৰ লগত সংলাপ মিলাওঁ আহা। ইয়াত আমাক এটা চাইডে চৰিত্ৰকেইটাৰ ছবি আঁকি দিছে আৰু আন চাইডে সংলাপকেইটা লিখি দিছে। প্ৰথম ছবিটো দিছে মোবাইল ফোন। মোবাইল ফোনে কৈছিলে, তোমালোকক যে লগত লৈ নুফুৰে হাৰি গৈছা, মোকতো এৰিয়েই নিদিয়ে। টেলিভিছনে কৈছিলে, এৰা কিনো কম, আজিকালি আমাৰ লগতো কিছুমান এপ ভৰাই লয়, এইবোৰৰ জৰিয়তেও ঢেৰ কাম কৰে বুজিছা। আৰু ৰেডিঅ'ই কৈছিলে, এৰা কথাটো ময়ো মন কৰিছোঁ, তোমাক চাগে আজি গৰাকীয়ে লৈ যাবলৈ পাহৰিলে নহয়নে? এইদৰে চৰিত্ৰৰ লগত সংলাপকেইটা আঁচটানি মিলাই দিবা। এতিয়া চাওঁ আহা 3 নম্বৰ প্ৰশ্নটো। 3 নম্বৰ দিছে, শব্দৰ লগত অৰ্থ আঁচটানি মিলাওঁ আহা। প্ৰথম শব্দটো দিছে ৰেডিঅ'। ৰেডিঅ' হৈছে এবিধ অনাতাঁৰ যন্ত্ৰ। তত নোপোৱা শব্দৰ অৰ্থ হৈছে জিৰণি নোপোৱা। এলাগী শব্দৰ অৰ্থ হৈছে অৱহেলিত। আৰু ঢেৰ শব্দৰ অৰ্থ হৈছে বহুত। এইদৰে তোমালোকে ইয়াৰ পৰা চাই শব্দসমূহৰ লগত অৰ্থসমূহ আঁচটানি মিলাই দিবা। এতিয়া চোৱা 4 নম্বৰ প্ৰশ্নটো। 4 নম্বৰ দিছে, পাঠটো পঢ়ি তলৰ তালিকাখন সম্পূৰ্ণ কৰা। প্ৰথম দুটা শাৰী উদাহৰণস্বৰূপে দিয়া হৈছে। ইয়াত আমাক প্ৰথমতে দিছে ব্যৱহাৰ বা কামসমূহ। তাৰ পাছত দিছে ৰেডিঅ', টেলিভিছন, মোবাইল ফোন এইসমূহ। অৰ্থাৎ ইণ্টাৰনেটৰ সংযোগ কৰিব ৰেডিঅ'ত পাৰে নে নোৱাৰে? নোৱাৰে হ'ব। টেলিভিছনত পাৰে আৰু মোবাইল ফোনত পাৰে। ঠিক সেইদৰে লগত লৈ ফুৰিব ৰেডিঅ' পাৰে, টেলিভিছন নোৱাৰে, মোবাইল ফোন পাৰে। বাতৰি শুনিব ৰেডিঅ'ত পাৰে, টেলিভিছনত পাৰে আৰু মোবাইল ফোনতো পাৰে। চলচ্চিত্ৰ চাব ৰেডিঅ'ত নোৱাৰে, টেলিভিছনত পাৰে আৰু মোবাইল ফোনত পাৰে। বাৰ্তা পঠিয়াব ৰেডিঅ'ত নোৱাৰে, টেলিভিছনত নোৱাৰে আৰু মোবাইল ফোনৰ দ্বাৰা পাৰে। এইদৰে তোমালোকে পাৰে নে নোৱাৰে সেইসমূহ লিখি দিবা। এতিয়া চোৱা 5 নম্বৰ। তলত দিয়া আহিলা কেইপদৰ যিকোনো এটাৰ বিষয়ে 5টা বাক্য লিখা। ইয়াত তোমালোকক 3টা আহিলাৰ নাম দিছিলে, ৰেডিঅ', টেলিভিছন আৰু মোবাইল ফোন। মই তোমালোকক প্ৰথমটো আহিলা অৰ্থাৎ ৰেডিঅ'ৰ বিষয়ে 5টা বাক্য লিখি দেখুৱাই দিছোঁ। তোমালোকে এইদৰে টেলিভিছন বা মোবাইল ফোনৰ বিষয়েও লিখিবলৈ চেষ্টা কৰিবা। ৰেডিঅ'। ৰেডিঅ' হৈছে যোগাযোগৰ এক মাধ্যম। ৰেডিঅ'ৰ সহায়ত আমি দেশ বিদেশৰ খবৰ পাওঁ। ৰেডিঅ' কেৱল শুনিবহে পাৰি, চাব নোৱাৰি। ৰেডিঅ'ত বাতৰি, গান, নাটক আদিও দিয়ে। ৰেডিঅ' শুনিলে আমাৰ কল্পনা শক্তি বৃদ্ধি পায়। এতিয়া চোৱা ভাষা অধ্যয়নৰ প্ৰশ্ন।
6 নম্বৰটো দিছে কথা পতা, নাচ গান, খেলা ধূলা, দেখা শুনা এইবোৰতো আছেই। খবৰ পঠিওৱা, খবৰ লোৱা আদি কামো ময়ে কৰোঁ। এই বাক্যকেইশাৰীত থকা নাচ গানত নাচ আৰু গান বেলেগ বেলেগ শব্দ দুটাক একেলগে চুটিকৈ লিখিবলৈ শব্দ দুটাৰ মাজত হাইফেন ব্যৱহাৰ কৰা হৈছে। একেদৰে কথা পতা, খেলা ধূলা আৰু দেখা শুনা শব্দবোৰো গঠিত হৈছে। ঠিক তেনেদৰে তলত দিয়া শব্দ সমষ্টিত আৰুৰ সলনি হাইফেন ব্যৱহাৰ কৰি লিখা। পঢ়া আৰু শুনা হাইফেন ব্যৱহাৰ কৰিলে হ'ব পঢ়া শুনা। উশাহ আৰু নিশাহ, উশাহ নিশাহ। ল'ৰা আৰু ছোৱালী, ল'ৰা ছোৱালী। চিঠি আৰু পত্ৰ, চিঠি পত্ৰ। 7 নম্বৰ দিছে পাঠটোত যুক্তাক্ষৰ থকা শব্দবোৰ বাছি উলিওৱা। সেই যুক্তাক্ষৰবোৰ কি কি আখৰেৰে গঠিত হৈছে লিখা। প্ৰথমতে এটা আমাক দি দিছিলে, সেইটো দিছিলে ইণ্টাৰনেট। ইণ্টাৰনেটত থকা যুক্তাক্ষৰটো হৈছে নয়তন ত। ইয়াত লগ হৈ থকা আখৰকেইটা হৈছে মূৰ্ধন্য ন যোগ মূৰ্ধন্য ত। সেইদৰে আমি পাঠটোত পাইছিলোঁ অনুষ্ঠান শব্দটো। অনুষ্ঠানত থকা যুক্তাক্ষৰটো হৈছে হৰ্থই আস্থ। ইয়াত লগ হৈ থকা আখৰ হৈছে মূৰ্ধন্য স যোগ মূৰ্ধন্য থ। ব্যস্ততা, ইয়াত যুক্তাক্ষৰ হৈছে হৰ্থই আস্থ। লগ হৈ থকা আখৰ হৈছে দন্ত্য স যোগ দন্ত্য ত। বহুদিন, ইয়াত যুক্তাক্ষৰ হৈছে হয়ুহু। লগ হৈ থকা আখৰ হৈছে হ যোগ হস্ৰ উ। 8 নম্বৰটো দিছে পাঠত থকা এটা আৰু এটাতকৈ বেছি বুজোৱা শব্দবোৰ বিচাৰি উলিয়াই তলৰ বাকচটোত ভৰাও আহা। এটা বুজোৱা শব্দবোৰ আছিলে মোক, মই, তোমালৈ আৰু তোমাক। এটাতকৈ বেছি বুজোৱা শব্দবোৰ আছিলে তোমালোকৰ, আমি, কণমানিহঁতে। তলৰ বাকচটোত লিখিছে জানো আহা। ওপৰৰ সেউজীয়া বাকচটোত থকা এটা বুজোৱা শব্দবোৰক একবচন আৰু ৰঙা বাকচটোত থকা এটাতকৈ বেছি বুজোৱা শব্দবোৰক বহুবচন বোলে। এই কথাটো তোমালোকে মনত ৰাখিবা। খ প্ৰশ্নটো দিছে তলৰ বাকচত দিয়া শব্দবোৰ একবচন আৰু বহুবচনত ভাগ কৰি লিখোঁ আহা। ইয়াত আমাক বাকচত কিছুমান শব্দ দি দিছে। তাৰে একবচনত হ'ব মানুহজন, বাঁহডাল, তুমি, কিতাপখন আৰু মাছটো। বহুবচনত হ'ব কলমবোৰ, কিতাপবিলাক, চৰাইজাক, তেওঁলোক, মানুহবিলাক, ল'ৰাহঁত। 9 নম্বৰটো আছে তলত দিয়া বাক্যকেইশাৰীত উপযুক্ত যতিচিহ্ন ব্যৱহাৰ কৰি পুনৰ লিখা। এৰা, কথাটো ময়ো মন কৰিছোঁ, তোমাক চাগে আজি গৰাকীয়ে লৈ যাবলৈ পাহৰিলে নহয়নে? এই বাক্যশাৰীত তলত কি কি যতিচিহ্ন বহিব আমাক বাকচত দি দিছে। সেইকেইটা দিছে কমা, দাঢ়ি আৰু প্ৰশ্নবোধক। এতিয়া কমা, দাঢ়ি আৰু প্ৰশ্নবোধক বহুৱাই বাক্যশাৰী লিখিলে হ'ব এৰা, কমা, কথাটো ময়ো মন কৰিছোঁ, দাঢ়ি, তোমাক চাগে আজি গৰাকীয়ে লৈ যাবলৈ পাহৰিলে। আকৌ দাঢ়ি হ'ব, তাৰপিছত হ'ব নহয়নে, তাৰপিছত প্ৰশ্নবোধক চিন। তলত লিখিছে কিছুমান শব্দৰ বানান একাধিক ধৰণে লিখিব পাৰি। তলৰ শব্দবোৰ আৰু কিদৰে লিখিব পাৰি চাওঁ আহা। মোবাইল, মোবাইল, ৰেডিঅ', ৰেডিঅ', টেলিভিছন, টেলিভিছন। এতিয়া চোৱা 10 নম্বৰ ক প্ৰশ্নটো। মোবাইল ফোন নাথাকিলে আমাৰ কি কি অসুবিধা হ'ব বুলি ভাবা। ইয়াৰ উত্তৰ হ'ব মোবাইল ফোন নাথাকিলে আমি এজনে আনজনৰ লগত যোগাযোগ কৰিবলৈ অসুবিধা হ'ব। দেশ বিদেশৰ খবৰ পাবলৈ অসুবিধা হ'ব। সহজে টকা পইচা পঠোৱা, টিকট কটা, পঢ়া শুনা কৰা আদিত অসুবিধা হ'ব। খ প্ৰশ্নটো দিছে তুমি কেতিয়াবা মোবাইল ফোন চাই চাই মূৰ আৰু চকুত বিষ অনুভৱ কৰিছানে? যদি কৰিছা তেন্তে কিয় অনুভৱ কৰিছা বুলি ভাবা। যদি তোমালোকে কৰিছা হয় কৰিছোঁ বুলি লিখিবা আৰু যদি নাই কৰা, নাই কৰা বুলি লিখিব পাৰিবা। যদি কৰিছোঁ বুলি লিখা তেতিয়া লিখিবা হয় কৰিছোঁ, কাৰণ বেছিকৈ মোবাইল চালে আমাৰ মূৰ আৰু চকুৰ বিষ হয় আৰু সেয়েহে তোমালোকেও মোবাইলটো প্ৰায় এৰাই চলিবা। প্ৰয়োজনীয় কিবা চাবলৈ থাকিলেহে মোবাইলটো ব্যৱহাৰ কৰিবা। অদৰকাৰীকৈ মোবাইল চাই সময় নষ্ট নকৰিবা। আজিলৈ তোমালোকৰ পাঠটো ইয়াতে সামৰিছোঁ। ইয়াত প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ ইমানেই আছিলে। ধন্যবাদ।